নমস্কাৰ। কবিতাৰ শিৰোনাম বন্ধু ছিংগল লাইফ সকলোতকে বিন্দাস। এতিয়াও তুমি ছিংগল হৈয়ে আছা। এতিয়ালৈকে এজনী জিএফ পতাব পৰা নাই। কেনেকৈনো জীয়াই আছা অ? বৰিং নালাগেনে? বন্ধুবোৰে পায়ে মোক প্ৰশ্ন কৰে। সেইকাৰণে আজি ভাবিছোঁ কৈয়ে দিওঁ নেকি। বন্ধু ছিংগল লাইফ সকলোতকে বিন্দাস। সম্পূৰ্ণ সময় পাওঁ মই নিজৰ লগত কথা পাতিবলৈ। মোৰ তাত কোনো দৰখাস্ত নাহে। ভাত খালা, গা ধুলা, ফ্ৰী হোৱাৰ পিছতো ফোন কৰা নাই। এইবিলাক ভয়ানক প্ৰশ্নৰ মুখামুখি নহওঁ মই। সেইকাৰণে আজি ভাবিছোঁ কৈয়ে দিওঁ নেকি। বন্ধু ছিংগল লাইফ সকলোতকে বিন্দাস। ৰাতি যিকোনো সময়তে বন্ধু বান্ধৱীৰ লগত অনলাইন থাকিব পাৰোঁ। স্বতন্ত্ৰ পক্ষী হৈ উৰিব পাৰোঁ। নাথাকে ভয় কোনোবাক হেৰুৱাৰ। সেইকাৰণে আজি ভাবিছোঁ কৈয়ে দিওঁ নেকি। বন্ধু ছিংগল লাইফ সকলোতকে বিন্দাস। ধন্যবাদ।